ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 6 ধনুজ গীতৰ শীৰ্ষক পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো ইয়াত মই তোমালোকৰ পাঠ্যক্ৰম সম্বন্ধিত ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰোঁ, যিটোৱে তোমালোকক অলপ হ'লেও সহায় কৰিব। পাঠৰ নাম ধনুজ গীতাৰ, ধনুৰ গীতাৰ। What do you want to be when you grow up? তুমি ডাঙৰ হ'লে কি হ'ব খোজা বা কি কৰিব বিচাৰা? The job that we do to earn money when we grow up is called a profession. আমি যেতিয়া ডাঙৰ হৈ পইচা উপাৰ্জনৰ কাৰণে কিবা কাম কৰোঁ তেতিয়া তাকে profession বা বৃত্তি বুলি কোৱা হয়। Work with the friend who is sitting next to you. তোমাৰ লগত যিজন বন্ধু বহি আছে তেওঁৰ সৈতে আলোচনা কৰা। Tell each other about the professions of your father or mother or both. আৰু তেওঁক কোৱা তোমাৰ মা বা দেউতাৰ বৃত্তি বা জীৱিকা কি। Now look at the pictures below. এতিয়া তলত দিয়া ছবিকেইখন চোৱা। They show people who do different kinds of jobs. আৰু তাত দেখাইছে বিভিন্নজন মানুহৰ বিষয়ে দিছে যি বিভিন্ন ধৰণৰ জব কৰে বা বৃত্তিত নিয়োজিত হৈ আছে। How many can you identify? তুমি কেইজনক চিনাক্তকৰণ কৰিব পাৰিছা? Write the profession under each picture. আৰু প্ৰফেশ্যনটো বা বৃত্তিটোনো কি সেইটো ছবিবোৰৰ তলত লিখা। One has done for you. আৰু এটা তোমালোকৰ বাবে দিয়া আছে। এতিয়া আমি ছবিবোৰ চাওঁ আহাচোন। প্ৰথমজন দিয়া হৈছে টিচাৰ, শিক্ষক। তাৰ পিছৰজন হৈছে ডক্তৰ, মই ইয়াত লিখিয়ে দিছোঁ। তাৰ পিছৰজন পুলিচ। তাৰ পিছৰজন হৈছে মিউজিচিয়ান, এজন ইঞ্জিনিয়াৰ আৰু এজন হৈছে চাইণ্টিষ্ট। What other professions can you think of? তোমালোকে আৰু কিবা বৃত্তি বিচাৰি পাইছানে বা ভাবি পাইছানে? এতিয়া আমি পিছৰ পৃষ্ঠাটো চাওঁ আহাচোন। পিছৰ পৃষ্ঠাটোত এখন ছবি দিয়া আছে, ধুনীয়া ছবি এখন। তাতে এজনী ছোৱালীয়ে কি কৰিছে, গীটাৰ বজাই আছে, তোমালোকে দেখিছা। আৰু কেইটামান সৰু ল'ৰা ছোৱালীয়ে কি কৰিছে, গান গাই গাই নাচি আছে। মানে এইটো এটা দল হয়, গতিকে ছবিখন ভালদৰে চোৱা। Let us read about a young girl called Dhunu who wanted to be a musician. এতিয়া আমি এজনী সৰু ছোৱালীৰ বিষয়ে পঢ়ো আহাচোন, যাৰ নাম আছিলে ধুনু, যাক ধুনু বুলি মতা হৈছিল। আৰু তেওঁ কি হ'ব বিচাৰিছিল, এজন মিউজিচিয়ান হ'ব বিচাৰিছিল। এ ৰক ষ্টাৰ, অৰ্থাৎ এজন ৰক ষ্টাৰ বা মিউজিচিয়ান বা ৰক ষ্টাৰ। Dhunu is the name given to this young girl from Kalardia village near Saigaon in Kamrup district of Assam by celebrated Assamese filmmaker Rima Das. অৰ্থাৎ ধুনু হৈছে এটা নাম যাক যিজনী এজনী সৰু ছোৱালী আছিল কালাৰদিয়া নামৰ গাঁওখনৰ পৰা, আৰু গাঁওখন আছিলে ছয়গাঁৱৰ ওচৰত, কামৰূপ ডিষ্ট্ৰিক্টৰ, অসমৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ছয়গাঁৱৰ ওচৰত কালাৰদিয়া নামৰ গাঁওখনৰ এজনী সৰু ছোৱালী। আৰু সেই নামটো কোনে দিছিলে, আছামিজ ফিল্ম মেকাৰ, অসমীয়া ছবি নিৰ্মাতা ৰীমা দাসে। তোমালোকে ৰীমা দাসৰ নাম নিশ্চয় শুনিছা, গতিকে ৰীমা দাসে সেই নামটোৱে তাইক নামাকৰণ কৰিছিল। We know of Dhunu and her dreams from Rima Das movie Village Rockstars, which won several prestigious prizes, including the Swarna Kamal Award for Best Feature Film in 2017 at the 65th National Film Awards 2018. আমি ধুনুক ক'ৰ পৰা জানো, ধুনু আৰু তাইৰ সপোনবোৰক আমি ৰীমা দাসৰ মুভি ভিলেজ ৰকষ্টাৰ নামৰ ছবিখনৰ পৰা জানো, যিখনে বিভিন্ন ধৰণৰ প্ৰেষ্টিজিয়াছ, মানে একদম সন্মানজনক বঁটা লাভ কৰিবলৈ মানে সক্ষম হৈছিল, ইনক্লুডিং অন্তৰ্ভুক্ত কৰি স্বৰ্ণকমল এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম 2017 at the 65th নেশ্যনেল ফিল্ম এৱাৰ্ড 2018. নেশ্যনেল ফিল্ম এৱাৰ্ড 2018ত কি হৈছিলে, স্বৰ্ণকমল এৱাৰ্ডো পাবলৈ সক্ষম হৈছিল। ভিলেজ ৰকষ্টাৰ্ছ was also India's official entry in the Best Foreign Film category at the 91st Academy Awards Oscars and was much appreciated even though it did not win an Oscar. ভিলেজ ৰকষ্টাৰখনে
ইণ্ডিয়াৰ ফাৰ্ষ্ট অফিচিয়েল এণ্ট্ৰি কৰিব পাৰিছিলে ফৰেইন ফিল্ম কেটেগৰীত 91st একাডেমি এৱাৰ্ডছত অস্কাৰত যদিও অস্কাৰ জিকিব পৰা নাছিল তথাপি এখন খুবেই প্ৰশংসিত হৈছিল ৱাজ মাছ এপ্ৰিচিয়েটেড মানে খুব প্ৰশংসিত হৈছিল ইভেন দো ইট ডিড নট উইন এন অস্কাৰ যদিও অস্কাৰ জিকিব পৰা নাছিল বা অস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ধনু ইজ এ 10-year-old girl who lives with her mother and elder brother Manavendra. ধনু হৈছে এজনী সৰু ছোৱালী 10 বছৰীয়া ছোৱালী যি মাক আৰু তাই ককায়েক মানৱেন্দ্ৰৰ সৈতে বাস কৰিছিল Her father died sometime ago. তাইৰ দেউতাক অলপ বছৰ আগতে ঢুকাইছিল and they are quite poor আৰু সিহঁতি খুব দুখীয়া আছিল ধনু's mother tries to make a living by selling snacks at local events. ধনুৰ মাকে লোকেল ইভেণ্টছবিলাকত স্থানীয় প্ৰদৰ্শনীবিলাকত স্নেক্সবিলাক বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিছিল বা পইচা উপাৰ্জন কৰিছিল স্নেক্স মানে সৰু সুৰা বিস্কিট চাহ এইবিলাক বিক্ৰী কৰি পইচা উপাৰ্জন কৰিছিল এণ্ড ধনু হেল্পছ হাৰ when she is not at স্কুল আৰু ধনুৱে তেওঁক হেল্প কৰিছিল যেতিয়া তাই স্কুললৈ যোৱা নাছিল বা স্কুলত নাছিল অৰ্থাৎ ঘৰত থকা সময়খিনিত ধনুৱে মাকক সহায় কৰিছিল ইন হাৰ ফ্ৰী টাইম ফ্ৰী সময়খিনিত আজৰি সময়খিনিত ধনু স্পেণ্ডছ হাৰ টাইম প্লেয়িং উইথ হাৰ পেট গোট এণ্ড হাৰ ফ্ৰেণ্ডছ ৰিংকু বলোৰাম বিষ্ণু এণ্ড ভাস্কৰ আজৰি হৈ থকা সময়খিনি ধনুৱে তাই সময়বোৰ তাই অকণমানি ছাগলী পোৱালিটো আৰু তাইৰ বন্ধুবিলাক ৰিংকু বলোৰাম বিষ্ণু আৰু ভাস্কৰৰ সৈতে খেলি ধূলি কটাইছিল She loves to climb trees, ride bicycles, swim in the river and play in the paddy fields with her friends. তাই আজৰি হৈ থকা সময়খিনিত তাই কি কৰি ভাল পাইছিল গছত বগাই ভাল পাইছিল চাইকেল চলাই ভাল পাইছিল নৈত সাঁতুৰিছিল আৰু শস্যৰ পথাৰত ধাননি পথাৰত তাই খেলিছিল তাইৰ বন্ধুসকলৰ সৈতে The women of the village often scold her for not behaving like a girl. তাই গাঁৱৰ মহিলাসকলে তাইক গালি পাৰিছিল কিয় গালি পাৰিছিল যে তাই ল'ৰাৰ দৰে আচৰণ কৰাৰ কাৰণে বা ছোৱালীৰ দৰে আচৰণ নকৰাৰ কাৰণে তাইক গালি পাৰিছিল স্পেণ্ডিং টাইম উইথ বয়জ এণ্ড প্লেয়িং বয়জ গেমছ আৰু ল'ৰাৰ সৈতে সময় কটোৱাৰ বাবে আৰু ল'ৰাবিলাকৰ সৈতে খেলাৰ বাবে তাইক কেতিয়াবা কেতিয়াবা গাঁৱৰ মহিলাসকলে গালি পাৰিছিল বাট হাৰ মাদাৰ কিন্তু তাইৰ মাকে ডাজ নট ষ্টপ ধনু ফ্ৰম ডুইং এনিথিং চি লাইকছ কিন্তু ধনুক মানা কৰা নাছিল তাই ভাল পোৱা কামবোৰ কৰাৰ পৰা অৰ্থাৎ তাই ভাল পোৱা কামবোৰ কৰাৰ ক্ষেত্ৰত কোনো মানা কৰা নাছিল এণ্ড ইনষ্টেড গেটছ এংগ্ৰি উইথ দ্য আদাৰ উইমেন আৰু তাৰ পৰিৱৰ্তে কি কৰিছিলে অন্য মহিলাসকলকহে খং কৰিছিল She reminds them that none of them came to help her after her husband's death আৰু তাই মনত পেলাই দিছিল যে তেওঁলোকৰ কোনোগৰাকীয়ে তেওঁৰ স্বামী ঢুকোৱাৰ পাছত তেওঁক হেল্প কৰিবলৈ আগবাঢ়ি অহা নাছিল She has been doing both a man's job as well as a women's job তেওঁ মহিলাৰ কামো একেলগে কৰিব লগা হৈছিল আৰু পুৰুষৰ কামো একেলগে কৰিব লগা হৈছিল আৰ্নিং মানি পইচা উপাৰ্জন কৰিব লগা হৈছিল এণ্ড লুকিং আফটাৰ হাৰ চিলড্ৰেন হাৰ এনিমেলছ এণ্ড হাৰ লেণ্ড আৰু তাইৰ ল'ৰা ছোৱালীকেইটা চাবলগীয়া হৈছিল আৰু তাইৰ জীৱ জন্তুবিলাক আৰু খেতি পথাৰবিলাক এই সকলো কাম তেওঁ অকলেই চম্ভালিব লগা হৈছিল One day, এদিন এখন ধনু and her friends come upon a group of boys practicing music for a local event. আৰু এদিন এখন ধনু আৰু তাইৰ বন্ধুবিলাকে কিছুমান ল'ৰাক মিউজিক প্ৰেক্টিছ কৰা দেখিবলৈ পাইছিল The musicians take no notice of the young children who quietly come into the room and stare at them. কিন্তু সেই মিউজিচিয়ানছবিলাকে গায়কবিলাকে বা গান গাই থকা ল'ৰাবিলাকে সেই অকণমানি ল'ৰা ছোৱালীকেইটা দেখা নাছিল বা নটিচ কৰা নাছিল লক্ষ্য কৰা নাছিল যি মনে মনে ৰুমটোলৈ সোমাই আহি সিহঁতক একেথৰে চাই ৰৈছিল ফেচিনেটেড বাই দ্য ইনষ্ট্ৰুমেণ্টছ যাক ইনষ্ট্ৰুমেণ্টছবিলাকে খুবেই আকৰ্ষিত কৰিছিল ধনু এণ্ড হাৰ ফ্ৰেণ্ডছ টাচ দ্য ইনষ্ট্ৰুমেণ্টছ উইথ কিউৰিচিটি এণ্ড ছাৰপ্ৰাইজ হেভিং নেভাৰ কাম ছ' ক্ল'জ টু মিউজিচিয়ানছ ধনু আৰু তাইৰ বন্ধুবিলাকে সেই ইনষ্ট্ৰুমেণ্টছবিলাক স্পৰ্শ কৰি চাইছিল খুব অনুসন্ধিৎসু মনেৰে আৰু খুব আচৰিত হৈছিল কিন্তু কেতিয়াও সেই মিউজিচিয়ানসকলৰ
সন্মুখলৈ ওচৰলৈ অহা নাছিল বা সিহঁতৰ ক্লোজ হোৱা নাছিল ধুনু ইজ এস্পেচিয়েলি ফেচিনেটেড বাই দ্য গিটাৰ আৰু ধুনুক প্ৰধানকৈ গিটাৰখনে আকৰ্ষিত কৰিছিল এণ্ড লেটাৰ টেলছ হাৰ ফ্ৰেণ্ডছ ডেট দে শ্বুড ফৰ্ম দেয়াৰ অ'ন বেণ্ড আৰু তাইৰ পিছত তাইৰ বন্ধুসকলক কৈছিল যে সিহঁতি দেখোন নিজাকৈ এটা বেণ্ড বনাব পাৰে বা এটা গ্ৰুপ তৈয়াৰ কৰিব পাৰে চি এণ্ড হাৰ ফ্ৰেণ্ডছ মেক ষ্টাইৰফৰ্ম কাটআউটছ অফ তাই আৰু তাইৰ বন্ধুবিলাকে ষ্টাইৰফৰ্ম কাটআউটছৰ পৰা গিটাৰ্ছ এণ্ড আদাৰ ইনষ্ট্ৰুমেণ্টছ গিটাৰ্ছ বনাইছিলে আৰু অন্য ইনষ্ট্ৰুমেণ্টছবিলাক বনাইছিলে অৰ্থাৎ থাৰ্মোকলৰ নিচিনা এবিধ বস্তুৰ পৰা সিহঁতি বনাইছিলে আৰু এণ্ড প্ৰিটেণ্ড টু প্লে ডেম অন ষ্টেজ আৰু ষ্টেজত যেনেদৰে প্লে কৰে তেনেদৰে অভিনয় কৰিছিল ইন দ্য ৰেইনছ ইন দ্য ফিল্ডছ বৰষুণৰ মাজত বা বৰষুণত বা ফিল্ডত The trees, clouds, cows, goats and other children become their audience and they begin living their rockstar dreams. আৰু গছবিলাক ডাৱৰবিলাক গৰুবিলাক ছাগলীবিলাক আৰু অন্য ল'ৰা ছোৱালীবিলাক সিহঁতৰ অডিয়েঞ্চ হৈছিল দৰ্শক হৈছিল আৰু সিহঁতি ৰকষ্টাৰ হোৱাৰ সপোনত বিলীন হৈ পৰিছিল বা সিহঁতি ৰকষ্টাৰ হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল Deep inside they know that they cannot afford a guitar কিন্তু সিহঁতি ভিতৰৰ পৰা এইটো জানিছিল যে সিহঁতি এখন গিটাৰ এফৰ্ড কৰিব নোৱাৰে কিনিব নোৱাৰে but instead of cursing their destiny কিন্তু সিহঁতি নিজৰ ভাগ্যক হাও দিয়াৰ পৰিৱৰ্তে they find their happiness সিহঁতি সুখ বিচাৰি পাইছিল by playing with the styrofoam instruments সেই styrofoamৰ পৰা বনোৱা সেই গিটাৰখনতে সিহঁতি সুখ বিচাৰি পাইছিল One day, এদিনাখন ধুনু asked her mother if she has money in the bank to buy a guitar. এদিনাখন ধুনুৱে মাকক বেংকত পইচা আছে নেকি সুধিছিল যে গিটাৰ এখন কিনিবলৈ When her mother tells her that they would have to sell off Dhunu's goat Munu to buy a guitar, ধুনু shocked and does not mention it anymore. যেতিয়া মাকে কৈছিল যে যদি তাইক গিটাৰ লাগে তেতিয়াহ'লে ধুনুৰ ছাগলী পোৱালীজনী মনুক বিকিব লাগিব গিটাৰ এখন কিনিবলৈ তেতিয়া ধুনু চক হৈ পৰিছিল আৰু কেতিয়াও এই বিষয়ে আৰু উল্লেখ কৰা নাছিল অৰ্থাৎ তাই দুখ লাগিছিল আৰু কেতিয়াও তাই গিটাৰ বিচৰা নাছিল But she finds it impossible to give up her dream of buying a real guitar and starts doing odd jobs around the village to earn and save money. কিন্তু তাই এইটো ইম্পচিবল অসম্ভৱ বিচাৰি পাইছিল যে তাই গিটাৰ কিনাৰ সপোনটো এৰি দিয়াৰ ক্ষেত্ৰত অৰ্থাৎ তাই গিটাৰ কিনাৰ সপোনটো দেখাটো তাই অসম্ভৱ মানে সপোন দেখা বাদ দিয়াটো অসম্ভৱ যেন পাইছিল আৰু তাই কি কৰিছিলে তাই যিকোনো ধৰণৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু পইচা সঞ্চয় কৰিছিল The children's fun is cut short as the monsoon months begin আৰু ল'ৰা ছোৱালীবিলাকৰ সেই ধেমালিবোৰ খন্তেকীয়া হৈ ৰৈছিল যেতিয়া মনচুন ছিজন ষ্টাৰ্ট হৈছিল বৰ্ষাকাল আৰম্ভ হৈছিল It starts raining very heavily আৰু খুব বেছি বৰষুণ হৈছিল and soon the village is flooded আৰু গাঁওখন পানীৰে ভৰি পৰিছিল অৰ্থাৎ গাঁওখনত বানপানী হৈছিল Houses come under water, paddy fields are flooded, animals die, and the villagers can do nothing to save their valuable paddy, their homes, and the other little things they own. আৰু হঠাতে গাঁওখনত পানীৰে ভৰি পৰিছিল বানপানী হৈছিল আৰু ঘৰবোৰ পানীৰ তলত বুৰ গৈছিল শস্যৰ পথাৰবোৰতো পানীৰে ভৰি পৰিছিল জীৱ-জন্তুবোৰ মৰিছিল আৰু গাঁৱৰ মানুহবিলাকৰ হাতত বচাবলৈ আৰু একো নাছিল আৰু সিহঁতৰ সেই ভেলুৱেবল পেডিবোৰ শস্যবোৰ বুৰ গৈছিল Even the bridge that the children used to take to go to schools is destroyed by the flood আৰু আনকি তাহাঁতি ল'ৰা ছোৱালীবিলাকে যিখন দলঙেদি স্কুললৈ অহা যোৱা কৰিছিল সেইখনো পানীত নষ্ট হৈ গৈছিল বা ধ্বংস হৈ গৈছিল পানীয়ে উটুৱাই নিছিল Dhunu gets worried that the bamboo post in which she saves money for her guitar may be swept away by the flood. ধুনুৱে ভাবি চিন্তিত হৈ পৰিছিল যে তাই যিটো বেম্বো পোষ্টত বাঁহৰ খুঁটাত পইচা সঞ্চয় কৰিছিল সেইটোও কিজানি পানীৰে উটুৱাই লৈ যায় In the days following the floods, however, the guitar is forgotten
যদিও বানপানীৰ দিনকেইটাত তাই গিটাৰখনৰ কথা পাহৰি ৰৈছিল she patiently waits for the floods to recede তাই পানী কমালৈ খুব ধৈৰ্য সহকাৰে অপেক্ষা কৰিছিল one evening ধুনু and her friend Bhaskar go on a boat ride এদিনাখন আবেলি ধুনু আৰু তাইৰ বন্ধু ভাস্কৰে এখন নাও চলাই গৈ আছিল she quietly tells him that if the embankment had been there a few years ago her father would not have died তাই শান্তভাৱে তাক কৈছিল যে যদিহে মথাউৰিটো কেইবছৰমানৰ আগতে থাকিলেহেঁতেন তেতিয়া হয়তো তাইৰ দেউতাকৰ মৃত্যু নঘটিলেহেঁতেন she fears that if the embankment gives way the whole village will drown তাই ভয় কৰিছিল যে যদিহে মথাউৰিটো ভাগে হয়তো গোটেই গাঁওখন পানীত তল যাব one day after the floods have finally gone এদিন সঁচাকৈয়ে পানীবোৰ আঁতৰি গৈছিল অৰ্থাৎ পানী শুকাইছিল ধুনু's mother spots her sleeping with the styrofoam guitar ধুনুৰ মাকে তাইক styrofoam গিটাৰখনৰ সৈতে শুই থকা বিচাৰি পাইছিল seeing this তাকে দেখি she realizes how much ধুনু still longs for a guitar ধুনুৰ মাক অনুভৱ কৰিছিল যে ধুনুৱে গিটাৰখন কিমান বিচাৰিছে বা গিটাৰ এখন তাইক কিমান মানে গিটাৰ এখনৰ তাইক প্ৰয়োজন হৈছে she wants to fulfill her daughter's dreams তাই জীয়েকৰ সপোনবিলাক পৰিপূৰ্ণ কৰিব খুজিছিল and secretly visits a music shop আৰু মনে মনে এখন মিউজিক শ্বপলৈ গৈছিল to ask about a cheap guitar এখন কম দামী গিটাৰ বিচাৰি বা গিটাৰ এখনৰ দাম সুধিবলৈ গৈছিল but there she realizes that buying a guitar is still outside her reach কিন্তু তাত গৈ তাই অনুভৱ কৰিলে যে গিটাৰ এখন কিনাটো তাইৰ এতিয়াও সাধ্যৰ বাহিৰত will Dhunu's mother sell her goat and manage to buy the guitar or will Dhunu's dreams of having a real guitar always remain a dream ধুনুৰ মাকে তাইৰ ছাগলীটো বিক্ৰী কৰিবনে এখন গিটাৰ কিনিবৰ বাবে নে ধুনুৰ সপোনবোৰ সপোন হৈ ৰ'ব ধুনু and her friends are torn between the magic of dreams and the harshness of reality ধুনু আৰু তাইৰ বন্ধুবিলাকে সপোনৰ যাদু আৰু বাস্তৱৰ কঠিনতাৰ মাজত ওলমি ৰৈছিল বা সিহঁতি হিতাহিত হেৰুৱাই পেলাইছিল দিশহাৰা হৈ পৰিছিল but Dhunu believes that if you really want something and work towards it you can achieve it কিন্তু ধুনুৱে বিশ্বাস কৰিছিল যে তুমি যদি সঁচাকৈয়ে কিবা এটা বিচাৰা আৰু সেইটোৰ হৈ কাম কৰা তেন্তে এদিন নহয় এদিন তুমি এইটো পাবাই বা সফল হবাই her eyes are bright তাই চকুজুৰি উজ্জ্বল হৈ আছিল with the hope আশাৰে সৈতে that someday she will play a guitar যে এদিনাখন তাই এখন গিটাৰ বজাব ছাত্ৰ-ছাত্ৰীসকল আজি পাঠটি ইমানতে শেষ হৈছে এইটো এটা খুব ধুনীয়া কাহিনী হয় তোমালোকৰ কেনে লাগিল মোক কমেণ্টত জনাবা আৰু পৰৱৰ্তী প্ৰশ্নোত্তৰৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ